ঠিকে আছে নে পিছফালে ঠিকে আছে আজি আমাৰ ভেৰগাঁও জিলা ইউপিপিএল আৰু যিটো সদৰ চাব ডিভিজন ইয়াৰ যিখিনি 5টা সমষ্টি আছে ইয়াত আমাৰ পৰিৱৰ্তন যাত্ৰা হ'ব আৰু পৰিৱৰ্তন যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ অহা আমাৰ যিসকলে বাইক লৈ আহিছে সকলো বন্ধুসকলক আহ্বান কৰিছোঁ আৰম্ভণিৰ পৰা শেষলৈকে ডিচিপ্লিন মেইনটেইন কৰিব যি লোকে ডিচিপ্লিন মেইনটেইন কৰিব পাৰে ই সাকসেসফুল হয় ডিচিপ্লিন যদি মেইনটেইন কৰিব নোৱাৰে ফেইলাৰ হয় সেইকাৰণে আমাৰ উদ্দেশ্যটো অভাৰটেক কৰা নহয় চবে যাতে বাইকটো ডিচিপ্লিনত চলায় ঈশ্বৰে মানে মই ঈশ্বৰক প্ৰাৰ্থনা কৰিছোঁ আৰম্ভৰ পৰা শেষলৈকে আমাৰ প্ৰতিজন ব্যক্তিয়ে ভালদৰে বাইক চলাই আমাৰ ঘৰলৈ যাব পাৰিব আৰু আজি আমি ভেৰগাঁও চাব ডিভিজনত ইলেকশ্যনৰ আগত এটা মেছেজ দিবলৈ ওলাইছোঁ কি এইবাৰ পৰিৱৰ্তনৰ যি যাত্ৰা এইটো মানে সফল হ'ল ৰাইজে পৰিৱৰ্তন পাবলৈ গৈ আছে যোৱা 17 বছৰত যি বিপিএফৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ এইটো আৰু সদা চিৰদিনৰ কাৰণে বিটিআৰ অঞ্চলৰ পৰা বিদায় ল'ব হাগ্ৰামা মহিলাৰীৰ যিটো দমন নীতি এইটো শেষ হৈ যাব আৰু ৰাইজে ভাল এটা শাসন পাবলৈ সক্ষম হ'ব যিটো ৰাইজে বিচাৰি আছে নিৰাপত্তা লাগে শান্তি লাগে ঐক্যতা লাগে সকলো জাতি জনগোষ্ঠী মিলি সুন্দৰ এটা সমাজ গঢ়িব লাগে আৰু ইউপিপিএল দলে এইটোকে কৰিবলৈ আমি গৈ আছো ইয়াত মানে ভূমিৰ অধিকাৰ পাব ৰাজনৈতিক অধিকাৰ পাব সামাজিক অধিকাৰ পাব সকলো ব্যক্তিয়ে জীয়াই থকাৰ কাৰণে যিখিনি সমস্যা হৈছে এই সমস্যাবিলাক সমাধান কৰি ইউপিপিএল দলে এটা সুস্থিৰ এটা বিটিআৰ গঢ়াৰ লগতে এটা সুন্দৰ সমাজ গঢ়িবলৈ গৈ আছো অতি দুখৰ বিষয় আজি যুৱ বন্ধুসকলক মই আহ্বান কৰিছোঁ আমি আজি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব অংগীকাৰ ল'ব লাগিব কি এটা সুন্দৰ সমাজ গঢ়াৰ কাৰণে যোৱা 17 বছৰত হাগ্ৰামা মহিলাৰীয়ে আমাৰ অঞ্চলৰ যুৱসকলক মদ খুৱাই মাংস খুৱাই ভাইলেন্স কৰিবলৈ শিকালে যি যুৱসকলে আজি নিজৰ পৰিয়াল গঢ়িব লাগে নিজৰ সমাজ গঢ়িব লাগে ৰাজ্য গঢ়িব লাগে দেশ গঢ়িব লাগে বিশ্ব গঢ়িব লাগে এই যুৱসকলক মদ আৰু জুৱাৰু কৰি হাগ্ৰামাই ধ্বংস কৰি দিলে আৰু আমি আজি সবে প্ৰতিজ্ঞাবদ্ধ হৈছোঁ ইউপিপিএল চৰকাৰ আহিলে ডে ওৱানৰ পৰাই এই অঞ্চলত মদ ভাং জুৱা এইবিলাক মানে নিষেধ কৰি পেলাই আমাৰ অঞ্চলত সুস্থ সমাজ গঢ়িব লাগিব ইয়াত আমাৰ বড়োসকলে যেনেকৈ জীয়াই থাকিব অসমীয়াসকলে এই অধিকাৰ লৈ জীয়াই থাকিব পাৰিব ইয়াত বঙালীসকলে গোৰ্খাসকলে আদিবাসীসকলে মাইনৰিটি মুছলমানসকলে নাথ যোগীসকলে কলিতাসকলে যিমান জনগোষ্ঠী আছে চাহ জনগোষ্ঠীৰ পৰা আদি কৰি সবে এটা সুস্থ পৰিৱেশৰ নিৰাপত্তাৰ মাজেৰে এটা নিজৰ ভাষা সংস্কৃতি অস্তিত্ব লৈ জীয়াই থাকিব পাৰিব আৰু সেইকাৰণে আজি যিটো আমাৰ ৰাজনৈতিক জাগৰণ এইটো সফল হ'ল আৰু অহা 7 তাৰিখত আমাৰ নিৰ্বাচন হ'ব আৰু 7 তাৰিখত এই নিৰ্বাচনত ভেৰগাঁও চাব ডিভিজনৰ 5টা সমষ্টিৰ ভিতৰত 5টা সমষ্টি ইউপিপিএলে জয়লাভ কৰিব ইয়াৰ কাৰণে আমাৰ প্ৰস্তুতি হৈ গৈছে সবে যাতে এই টিমখিনিত যাতে কোনো অশান্তি নহয় হিংসা নহয় মই চৰকাৰক আহ্বান কৰিছোঁ বিপিএফৰ মানুহবিলাকে ইলেকশ্যন হাৰিব এইটো ভয় কৰি ঠায়ে ঠায়ে হিংসা আৰম্ভ কৰিছে গতিকে ৰাইজে সজাগ হওক আমাৰ এই বিটিআৰত কোনো হিংসা থাকিব নোৱাৰিব কাৰো দাদাগিৰি নচলিব ইয়াত সবে শান্তি সম্প্ৰীতি গণতান্ত্ৰিক মনোভাৱ লৈ জীয়াই থাকিব লাগিব আমি গণতান্ত্ৰিক যিটো মূল্যবোধ এইটো সন্মান কৰোঁ আমি অগণতান্ত্ৰিক শক্তিবিলাকক প্ৰতিহত কৰি গণতান্ত্ৰিক সমাজ যুক্তিবাদী সমাজ গঢ়িব লাগিব আৰু বিশ্বত আমাৰ বিটিআৰখন উজ্বলিব পৰাকৈ আমি কাম কৰিব লাগিব এইকাৰণে আজি ভেৰগাঁৱত এই পৰিৱৰ্তন যাত্ৰাত অংশগ্ৰহণ কৰা আমাৰ দলৰ জ্যেষ্ঠ নেতা মলয় লাহৰী ডাঙৰীয়া ইয়াত উপস্থিত আছে আমাৰ কমল চৌধুৰী ডাঙৰীয়া ইয়াত উপস্থিত আছে আমাৰ বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দ আমাৰ প্ৰাৰ্থীসকল উপস্থিত আছে আৰু আজি আৰম্ভণিৰ পৰা শেষলৈকে প্ৰত্যেকটো আমাৰ যিটো কাৰ্যসূচী যাতে সফল হয় এয়ে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ
জিন্দাবাদ 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 পরিবর্তন দরকার ইউপিপিএল সরকার পরিবর্তন দরকার ইউপিপিএল সরকার রাস্তা দেখাবার এনাউন্স করিব দ্বিতীয় গাড়ী আমাৰ সাউণ্ড চিষ্টেম নহ'ব তাৰপিছত 3 নম্বৰত আমাৰ ব্ৰহ্মপুত্ৰ চনৰ এক কলা যিখন যাব আৰু তাৰপিছত সকলোৰে বাইকখন যাব বাইকবিলাক সকলো হাগ্ৰামা মহিলাৰীৰ মূৰ কামৰণি হৈছে 17 বছৰত তেখেতে ৰাইজক ঠগালে মিছা কথা ক'লে আৰু এতিয়া প্ৰথমবাৰৰ কাৰণে ইউপিপিএলে সত্য কথা কোৱাৰ কাৰণে এটা বৈজ্ঞানিক এটা দৃষ্টিভংগীৰে এটা ইস্তাহাৰ তৈয়াৰ কৰাৰ কাৰণে হাগ্ৰামা মহিলাৰীয়ে লাজ পাইছে হাগ্ৰামা মহিলাৰীয়ে আজি তেখেতে 17 বছৰ যে ৰাইজক ঠগালে ইয়াৰ কাৰণে তেখেতে মুখ দেখাবলৈ সাহস কৰা নাই এই কাৰণে ইউপিপিএলক তেখেতে আক্ৰমণ কৰিছে কিন্তু এতিয়া আৰু হাগ্ৰামা মহিলাৰীয়ে আক্ৰমণ কৰি লাভ নাই কাৰণ হাগ্ৰামা মহিলাৰীৰ হাতত ৰাইজৰ ওচৰত অহাৰ কাৰণে মাত্ৰ কেইটামান দিন বাকী আছে কেইটামান দিনৰ পিছতে হাগ্ৰামা মহিলাৰী যি দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰিলে যি দমন নীতি কৰিলে সেইকাৰণে বিটিআৰ অঞ্চলৰ ৰাইজে হাগ্ৰামা মহিলাৰীক চিৰদিনৰ কাৰণে ৰাজনৈতিক পথাৰৰ পৰা বিদায় দিবলৈ গৈ আছে তো সেইকাৰণে আজি হাগ্ৰামা মহিলাৰী যি কথাই নকওঁ কিয় এই কথাৰ কোনো মূল্য নাই 17 বছৰে এই কামখিনি হাগ্ৰামাই নকৰিলে 17 বছৰে ৰাইজক যি মৰম স্নেহ বিশ্বাস দিব লাগে ভূমিৰ অধিকাৰ দিব লাগে চাকৰি বাকৰি অধিকাৰ দিব লাগে এইখিনি হাগ্ৰামা মহিলাৰী নকৰিলে এইকাৰণে হাগ্ৰামা মহিলাৰী আৰু এতিয়া বিটিআৰৰ ৰাইজে বড়োই হওক অসমীয়াই হওক মাইনৰিটি হওক বঙালী হওক সকলো জনগোষ্ঠী বুজি পাইছে আৰু হাগ্ৰামা মহিলাৰ ৰাজনীতি সমাপ্ত হ'বলৈ গৈ আছে চাওক এইটোতে বুজি পায় এটা চুক্তি হৈছে গোটেই জাতিটো অঞ্চলৰ ৰাইজে যি চুক্তিটো সমৰ্থন কৰিছে ভাৰতবৰ্ষ অসম চৰকাৰ ইয়াত চাইন দিছে ইয়াত ইমান ডাঙৰ এটা শান্তি প্ৰতিষ্ঠা হৈছে 30 বছৰৰ যিটো আৰ্মছ কনফ্লিক্ট এইটো ফিনিছ হৈছে এই চুক্তিটো যদি হাগ্ৰামা মহিলাৰে একাপৰীয়া কৰে ইয়াতে চবে স্পষ্ট হৈ যায় কি হাগ্ৰামা মহিলাৰে একচুৱেলি কি বিচাৰিছে হাগ্ৰামা মহিলাৰে একো বিচৰা নাই হাগ্ৰামা মহিলাৰে লুণ্ঠন কৰিব পাব লাগে দুৰ্নীতি কৰিব পাব লাগে দমন কৰিব পাৰিব লাগে মদ ভাং জুৱাই ৰাইজক কত মানে বিপথে পৰিচালনা কৰিব লাগে সেইটোৱে হাগ্ৰামাৰ মূল নীতি ওদালগুৰি 10টা সিটতে ইউপিপিএল লিড লৈ আছে ইয়াত কোনো দলে ইয়াতে এটাও সিট নাপাব আৰু ওদালগুৰি এইবাৰ হিষ্ট্ৰিক এটা ভিক্টৰী মানে ইউপিপিএল দলে পাব যোৱাকালি পৃথ্বীৰাজ নাৰায়ণ দেৱে মানে এটা প্ৰেছ যোগে কৈছে যে 2014 চনৰ যি মাটিৰ অধিকাৰ ইয়াত মানে সকলো অবৰৰ মানে মাটিৰ অধিকাৰ খৰ্ব কৰিব বুলি কৈছে কি ক'ব বড়ো বুলি কথা নাই যিসকল ভাৰতীয় নাগৰিক যিসকল খিলঞ্জীয়া মানুহ যিসকলে যুগে যুগে ইয়াত বসবাস কৰি আছে মাইনৰিটি বঙালী যি আদিবাসী যিয়ে নহওক সকলো মাটিৰ অধিকাৰ পাব 17 বছৰত হাগ্ৰামা মহিলাৰীয়ে এই কামটো কৰা নাই আৰু এতিয়া ৰাইজে যিহেতু বুজি পাইছে হাগ্ৰামা মহিলাৰী ভূমিৰ অধিকাৰ নিদিয়ে ইউপিপিএলে ভূমিৰ অধিকাৰ দিব ৰাইজে যেতিয়া আমাৰ লগত আহিছে তেতিয়া তেনেকুৱা এটা বিকৃত মনৰ ল'ৰাটোক লৈ যাই পেলাই টকা পইচা দি হাগ্ৰামা মহিলাৰী প্ৰেছ মিট কৰাই আছে আৰু সিটো দি ৰাইজে বুজি পাইছে এই এনেকুৱা কথাবিলাক ৰাইজত বিপদে পৰিচালনা কৰিব নোৱাৰে रबिराम नार्जारिया बुंदों माने दायो प्रमोद बर'आ बिजेपिजों माने सिं लोब्बा लानानै खामानि मावगासिनो दं आरो बिजेपियाव थांगासिनो दं होननानै बुंदों हाग्रामा महिलारिखौ बुंग्रोदो हाग्रामा महिलारिथ' बुंबाय थादों जोंहा ओरैनोसो नांलायफ्लादों सिङावथ' बिजेपिजों मोजां ओंखायनो रबिराम नार्जारिया हाग्रामा महिलारिखौ बुं हाग्रामा महिलारिया बुंदोंमोन मोनसे समाव जे एबसुआ बिटिसि एकर्डआव जेबो रल गैया बै समावथ' रबिराम नार्जारियानो प्रेसिडेन्टमोन दा बुं हाग्रामा महिलारिखौ रल दंना गैयामोन दिनै रबिराम नार्जारिया हाग्रामानि बान्दा जानानै राजखान्थि खालामनो ओंखारनाया लासिं सिं बाथ्रा बिथाङा सासे गिदिर दैदेनगिरिमोन मोनसे समाव एबसुनि आफादगिरिमोन दिनैनि समाव रबिराम नार्जारिया हाग्रामानि बान्दा जानानै राजखान्थि खालामनो ओंखारनाया बर' हाजर जाथिनि थाखाय जोबोद दुखुनांथाव जादों ओंखायनो रबिराम नार्जारिया गावनि आथिङाव गसंग्रो गावनि स्टेन्डआव थाग्रो बिनि उनाव प्रमोद बर' आरो गुबुनफोरखौ बिथाङा आसिथु मानोना जोङो बिथांनि उन खामानि मावफादोंमोन बिथांमोनखौनो सिबिबोदोंमोन दिनै बिथांमोना राजखान्थि लाबालाबनि थाखाय खारनानै जातीय इस्युफोरखौ गारनानै दिनै राजखान्थि लाबालाबनि थाखाय सोरनिबा खाथियाव खर' गंग्लायहैबाय बेखौ जों कुनुदिन खालामनाय नङा ना बिजेपि ना कंग्रेस ना इउडिएफ रावनिबो खाथियाव जों खर' गंग्लायनाय नङा जोङो हारिनि थाखाय ओनसोलनि थाखाय जाथिनि थाखाय सानफ्रोमबो जुजिलांगोन मावलांगोन बेनो जोंनि थांखि थेंक इउ